বন্ধু-বান্ধৱীসকল, আপোনালোকে আটাইকে আমাৰ ইউটিউব চেনেল পাৱাৰ অফ নলেজৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি অসম চৰকাৰৰ অধীনত চাকৰি সম্বন্ধে হওক বা কোনো কলেজৰ বাছনি পৰীক্ষাৰ বাবেই হওক কেইটামান গুৰুত্বপূৰ্ণ জিকেৰ প্ৰশ্ন আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু মই গ্যাৰাণ্টি দি আপোনাক ক'ব পাৰিম যে যদি ভিডিঅ'টো আপুনি শেষলৈ চাইছে কিবা নহয় কিবা অলপ শিকি যাবই, এইটো একদম ফিক্স থাকে। এতিয়া আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। এতিয়া ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে দ্য আৰ্লিয়েষ্ট ডাইনেষ্টি অফ আছাম। অসমৰ সৰ্বপ্ৰথম বংশটোৰ নাম হ'ল অপশ্যন এত আছে বৰ্মন বংশ, অপশ্যন বিত আহোমসকল আছে, অপশ্যন চিত আছে দানৱ বংশ, তাৰপিছত লাষ্টত আছে অসুৰ বংশ। ইয়াৰে পৰা কোনটো হ'ব? আমাৰ অসমখনত বিভিন্ন বংশৰ ৰজাসকলে ৰাজত্ব কৰিছিল। এতিয়া প্ৰশ্নটো হ'ল এইটো যে সৰ্বপ্ৰথম কোনে ৰাজত্ব কৰিছিল? সৰ্বপ্ৰথম ৰাজত্ব কোনে কৰিছিল? সেইটো এনচাৰটো কি হ'ব? অপশ্যন কি হ'ব এনচাৰ? অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। দানৱ বংশ হৈছে সৰ্বপ্ৰথম, আৰু দানৱ বংশৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি আছিল? মহিৰংগ দানৱ। তাৰপিছৰ প্ৰশ্নত আগবঢ়া যাওক। 2 নম্বৰ প্ৰশ্নটো আনাদাৰ নেম অফ ভগদত্ত ইজ, মানে ভগদত্তৰ আন এটি নাম হ'ল। ভগদত্তৰ আন এটি নাম সুধিছে। অপশ্যন এ হৈছে সুপ্ৰতিকা, অপশ্যন বি শৈললয়া, অপশ্যন চি কুমাৰ ৰজা, অপশ্যন ডি কাশ্যপ। এতিয়া ভগদত্ত কোন আছিল? ভগদত্ত আছিল নৰকাসুৰৰ ডাঙৰ পুতেক। এতিয়া ভগদত্তৰ আন এটি নাম কি হ'ব পাৰে এনচাৰটো? এনচাৰটো হ'ব ইয়াৰে কিমান? এনচাৰটো কি হ'ব ইয়াৰ? এনচাৰটো হ'ব বি, শৈললয়া হৈছে ভগদত্তৰ আন এটি নাম। এতিয়া সুপ্ৰতিকাটো কি? সুপ্ৰতিকাৰ কথাটো জানি থব লাগে। ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱসকলৰ ফালৰ পৰা যুদ্ধ কৰিছিল পাণ্ডৱসকলৰ বিৰুদ্ধে। এতিয়া এই যে ভগদত্তই যুদ্ধ কৰাৰ সময়ত হাতী যে ব্যৱহাৰ কৰিছিল, হাতীৰ পিঠিত উঠি যে যুদ্ধ কৰিছিল, সেই হাতীখনৰ নাম হৈছে সুপ্ৰতিকা। আৰু কুমাৰ ৰজা কি? কুমাৰ ৰজা হৈছে ৰজা ভাস্কৰ বৰ্মনৰ পেন নেম বুলি কোৱা হয়, মানে ভাস্কৰ বৰ্মনৰ আন এটা নাম হৈছে কুমাৰ ৰজা। তাৰপিছৰ প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ বৰ্মন ডাইনেষ্টি? বৰ্মন বংশৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন এত আছে ভাস্কৰ বৰ্মন, অপশ্যন বি মহেন্দ্ৰ বৰ্মন, অপশ্যন চি পুষ্য বৰ্মন, অপশ্যন ডি সমুদ্ৰ বৰ্মন। এতিয়া কোনটো হ'ব এনচাৰ? এতিয়া বৰ্মন বংশৰ প্ৰথম ৰজা কোন আছিল? এনচাৰটো হ'ব কি হ'ব এনচাৰ? পুষ্য বৰ্মন। আৰু বৰ্মন বংশৰ প্ৰতিষ্ঠাপকো আছিল তেওঁ। পুষ্য বৰ্মন আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আৰু লগতে ফাৰ্ষ্ট ৰুলাৰ। সেইটো কথা মনত ৰাখিব, পুষ্য বৰ্মন। এনচাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ। তাৰপিছৰটো প্ৰশ্নত আগবাঢ়া যাওক। তাৰপিছৰ প্ৰশ্ন 4 নম্বৰৰ প্ৰশ্নটো হৈছে ডিউৰিং হুইচ ৰিজন দ্য চাইনিজ পিলগ্ৰিম হিউৱেনচাং ভিজিটেড কামৰূপ? কোনজন ৰজাৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেনচাং কামৰূপ দৰ্শনত আহিছিল? এতিয়া আমি হিউৱেনচাঙৰ কথা সকলোৱে শুনিছোঁ। হিউৱেনচাং অসম ভ্ৰমণৰ কাৰণে আহিছিল, আৰু অসম ভ্ৰমণৰ কাৰণে অহাৰ সময়ত সেই সময়ত অসমত কোনজন ৰজাই ৰাজত্ব কৰি আছিল? সেই ৰজাজনৰ নাম হৈছে ভাস্কৰ বৰ্মন। অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ। আৰু এই প্ৰশ্নটো বহুতবাৰ আহিছে আৰু আগলৈ আহি থাকিব। এই প্ৰশ্নটো একদম মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন বুলি কোৱা হয়। তাৰপিছৰ প্ৰশ্নটো আগবঢ়া যাওক। হুইচ কিং ৱাজ এক্সকাভেটেড দ্য বিগ টেংক দীঘলী পুখুৰী? কোনজন ৰজাই দীঘলী পুখুৰীখন খুন্দুৱাইছিল? অপশ্যন এত আছে নৰকাসুৰ, অপশ্যন বি মহেন্দ্ৰ বৰ্মন, অপশ্যন চি ভগদত্ত, অপশ্যন ডি সমুদ্ৰ বৰ্মন। এতিয়া দীঘলী পুখুৰীখন ক'ত আছে? আমি সকলোৱে জানো গুৱাহাটীৰ পাণবজাৰৰ ওচৰত আছে দীঘলী পুখুৰীখন। আৰু এই দীঘলী পুখুৰীখন কোনজন ৰজাই খুন্দুৱাইছিল? ৰজাজনৰ নাম হৈছে কি? ভগদত্ত। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। ভগদত্তই তেওঁৰ জীয়ৰী নাম হৈছে কি? ভানুমতী। ভানুমতীক যেতিয়া দুৰ্যোধনৰ লগত বিয়া কৰাইছিল, আৰু সেই বিয়াৰ সময়ত ভগদত্তই দীঘলী পুখুৰীখন খুন্দুৱাইছিল। এই কথাটো মনত ৰাখিব লাগে। তাৰপিছৰ প্ৰশ্নত আগবঢ়া যাওক। 6 নম্বৰ প্ৰশ্ন, হু ৱাজ দ্য এম্বাচিডৰ অফ ভাস্কৰ বৰ্মন? তলৰ কোনজন ভাস্কৰ বৰ্মনৰ দূত আছিল? অপশ্যন এত কি দিছে? ভালুকা, অপশ্যন বিত হংসবেগা, অপশ্যন চি সুপ্ৰতিকা, অপশ্যন ডি শশাংক। এই প্ৰশ্নটো এনচাৰটো মনত ৰাখিব। এই প্ৰশ্নটো এনচাৰ হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, হংসবেগা। আৰু এই হংসবেগা নামৰ দূতজনে কি কৰিছিল? হিউৱেনচাং যেতিয়া প্ৰথমতে ভাৰতবৰ্ষ ভ্ৰমণৰ কাৰণে আহিছিল, সেই সময়ত ভাৰতবৰ্ষৰ ৰজা আছিল কি? কোন আছিল ভাৰতবৰ্ষৰ ৰজা? ভাৰতবৰ্ষৰ ৰজা আছিল হৰ্ষবৰ্ধন। আৰু এই হৰ্ষবৰ্ধনৰ ৰাজত্বকালত হিউৱেনচাং ভাৰতবৰ্ষ পৰিভ্ৰমণৰ কাৰণে আহিছিল, আৰু সেই সময়ত হিউৱেনচাঙক লগ ধৰি এই হংসবেগা নামৰ দূতজনে কৈছিল যে আপুনি কামৰূপ ভ্ৰমণৰ কাৰণে যাব পাৰে।
তাৰ পিছৰটো প্ৰশ্ন 7 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য নেম অফ দি টিউটেলাৰী ডেইটি অফ স্তম্ভ ডাইনেষ্টি শালস্তম্ভ বংশৰ ৰক্ষাকাৰী দেৱতাজনৰ নাম কি আছিল অপশ্যন এ আছে চুমদেউ অপশ্যন বি বিষ্ণু অপশ্যন চি হেতুকা চুলিন অপশ্যন ডি নান অফ দিছ ইয়াৰে এটাও নহয় এই প্ৰশ্নটোৰ এনসাৰটো হ'ব কি হেতুকা চুলিন অপশ্যন ডি ইজ দ্য চি ইজ দ্য কাৰেক্ট এনসাৰ অপশ্যন এ আছে চুমদেউ চুমদেউটো কোন বংশৰ ৰক্ষাকাৰী দেৱতা হয় চুমদেউ হৈছে আহোমসকলৰ ৰক্ষাকাৰী দেৱতা আছিল তাৰ পিছৰটো প্ৰশ্নত আগবঢ়া যাক প্ৰশ্ন নম্বৰ 8 হু ওয়াজ দ্য ফাউণ্ডাৰ অফ পাল ডাইনেষ্টি পাল বংশৰ প্ৰতিষ্ঠাপক কোন অপশ্যন এ আছে ৰত্নপাল অপশ্যন বি ব্ৰহ্মপাল অপশ্যন চি ধৰ্মপাল অপশ্যন ডি জয়পাল এতিয়া ইয়াৰে কোনটো হ'ব এনসাৰ এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে এইটো ইম্পৰ্টেন্ট এটা প্ৰশ্ন হয় এতিয়া এই প্ৰশ্নটোৰ এনসাৰটো কি হ'ব এই প্ৰশ্নটোৰ এনসাৰ হ'ব ব্ৰহ্মপাল অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ এতিয়া অপশ্যন বি হ'ল ফাৰ্ষ্ট ৰুলাৰ আছিল তেও মানে প্ৰথম ৰজা আছিল ব্ৰহ্মপাল আৰু সেকেন্ড কোন আছিল সেকেন্ড হৈছে ৰত্নপাল সেকেন্ড হ'ল ৰত্নপাল মনত ৰাখিব সেকেন্ড হৈছে ৰত্নপাল তাৰপিছত ধৰ্মপালো ৰত্নপালৰ পিছত হৈছে ধৰ্মপাল হৈছে পাল বংশৰ আটাইতকৈ শক্তিশালী ৰজা এই কথাটো মনত ৰাখিব ধৰ্মপাল আটাইতকৈ শক্তিশালী ৰজা আছিল পাল বংশৰ পাল বংশৰ যিসকল ৰজা আছিল সেইসকল ৰজাৰ ভিতৰত আটাইতকৈ শক্তিশালী আছিল ধৰ্মপাল তাৰপিছত জয়পাল হৈছে পাল বংশৰ শেষ ৰজা সেইটো কথা মনত ৰাখিব লাষ্ট ৰুলাৰ আছিল কোন জয়পাল লাষ্ট তাৰপিছৰটো প্ৰশ্ন আগবঢ়া যাক হুইচ অফ দি ফলোইং দ্যাট অৰিজিনেল হোমলেণ্ড অফ আহোম তলৰ কোড আহোমসকলৰ নিজস্ব জন্মভূমি আছিল আমি জানো যে আহোমসকল অসমত আহিছিল কিমান চনত 1228 খ্ৰীষ্টাব্দত মানে 1228 খ্ৰীষ্টাব্দত অসমত আহিছিল তাৰ আগতে আহোমসকল ক'ত আছিল তাৰ আগত আহোমসকলে কৰবাত নহয় কৰবাত ঘূৰি আছিল আহোমসকলৰ নিজস্ব জন্মভূমি এটাও আছে সেই নিজস্ব জন্মভূমিটোৰ এই নাম ইয়াতে সুধিছে অপশ্যন এ আছে অসম অপশ্যন বি চীন অপশ্যন সি হৈছে নৰ্থ মংগোলিয়া অপশ্যন ডি মুংগ্ৰি মুংগ্ৰাম এতিয়া অপশ্যন এ যে আছে অসমটো হ'ব নোৱাৰে কাৰণ অসমত পিছতহে আহিছে মানে অসমটো আহোমসকলৰ নিজস্ব জন্মভূমি নহয় অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ হ'ব এই প্ৰশ্নটোৰ এনসাৰটো কি হ'ব অপশ্যন ডি মুংগ্ৰি মুংগ্ৰাম এই কথাটো মনত ৰাখিব মুংগ্ৰি মুংগ্ৰাম আৰু এইটো মুংগ্ৰি মুংগ্ৰামটো ক'ত আছে ইউনানত আছে ইউনান চহৰত তাৰপিছৰটো প্ৰশ্নলৈ আগবঢ়া যাক 10 নম্বৰ প্ৰশ্ন হু ওয়াজ দ্য ফাউণ্ডাৰ অফ আহোম ডাইনেষ্টি আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল এবাৰ আকৌ আহিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক পাল বংশটো গ'ল তাৰপিছত এবাৰ আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক এতিয়া প্ৰশ্ন অপশ্যনত কি দিছে অপশ্যনত দিছে চিলাৰায় দিছে অপশ্যন বি দিছে লাচিত বৰফুকন অপশ্যন চি চুকাফা অপশ্যন ডি চুহুংমুং এইটো প্ৰশ্নৰ এনসাৰ সকলোৱে আমাৰ জানিবই লাগে আহোমসকলৰ আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক হৈছে স্বৰ্গদেউ চুকাফা আছিল অপশ্যন চি হ'ব ৰাইট এনসাৰ তাৰ পিছৰটো প্ৰশ্নলৈ আগবঢ়া যাক এইটো হৈছে 11 নম্বৰ প্ৰশ্ন অলপ মিষ্টেক হ'ল প্ৰশ্ন এইটো দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম ৱাজ এষ্টাব্লিছড এট আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী প্ৰতিষ্ঠিত হৈছিল অপশ্যন এ আছে তেজপুৰ অপশ্যন বি গুৱাহাটী অপশ্যন চি দৰং অপশ্যন ডি চৰাইদেউ এতিয়া আহোমসকল অসমত আহিছিল 1228 খ্ৰীষ্টাব্দত এতিয়া 1228 খ্ৰীষ্টাব্দত অহাৰ লগে লগে তেওঁলোকে কি কৰিছিল অসমখন ভ্ৰমণ কৰিছিল অসমখন ভ্ৰমণ কৰাৰ পিছত লাহে লাহে কি কৰিলে অসমৰ ওপৰত ৰাজত্ব কৰিব আৰম্ভ কৰিলে আৰু অসমৰ ওপৰত ৰাজত্ব কৰাৰ লগে লগে কি কৰিছে তেওঁলোকে এটা ৰাজধানী পাতিছে এই ৰাজধানীটো ক'ত আছিল ৰাজধানীটো হৈছে ক'ত এটা জানিবই লাগে এটা এটা ইম্পৰ্টেন্ট প্ৰশ্ন এইটো প্ৰশ্ন পৰীক্ষাত বাৰে আহি থাকে এই প্ৰশ্নৰ এনসাৰ হ'ব চৰাইদেউ আৰু চৰাইদেউটো কোনটো চহৰত আছে এইটো হৈছে শিৱসাগৰ জিলাত অৱস্থিত চৰাইদেউত আহোমসকলে প্ৰথম ৰাজধানী পাতিছিল চনটো মনত ৰাখিব চনটো হৈছে 1253 এই চনটো মনত ৰাখিব লাগিব পৰীক্ষাত এইটো প্ৰশ্ন আহে কিমান চনত প্ৰতিষ্ঠিত হৈছিল তাৰ পিছৰটো প্ৰশ্নলৈ আগবাঢ়ি যোৱা যাক Who was the second ruler of Ahom dynasty? আহোম ৰাজ্যৰ দ্বিতীয় ৰজা কোন আছিল অপশ্যন এ হৈছে চুকাফা অপশ্যন বি চুকাংফা অপশ্যন চি চুতেওফা অপশ্যন ডি চুহুংমুং এতিয়া আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম আমি গম পাইছিলো কি চুকাফা আছিল এতিয়া অপশ্যন এ টো ইয়াতেতো হ'ব নোৱাৰে পিছলে আহোমসকলৰ দ্বিতীয় ৰজা কোন আছিল এই প্ৰশ্নটোৰ এনসাৰ জানিব লাগে এইটো এনসাৰ কি জানে না নাই আপোনালোকে এইটো প্ৰশ্নৰ এনসাৰ হ'ব অপশ্যন চি চুতেওফা ইজ দ্য ৰাইট এনসাৰ তাৰ পিছৰটো প্ৰশ্নলৈ আগবাঢ়ি যোৱা যাক
13 নম্বৰ প্ৰশ্ন Where was Sukafa born? Sukafaৰ জন্ম ক'ত হৈছিল? অপশ্যন এ আছে ইউনান, অপশ্যন বি মাওলুং, অপশ্যন চি মংগোলিয়া, অপশ্যন ডি অসম। এতিয়া কৈছিলো ফাৰ্ষ্ট ৰুলাৰ প্ৰথম ৰজা কোন আছিল আহোমসকলৰ? চুকাফা। আৰু চুকাফা প্ৰথমতে বেলেগ ঠাইত আছিল, তাৰপিছত অসম ভ্ৰমণৰ কাৰণে আহিলে। যদি বেলেগ ঠাইত আছিল পিছলে অসমততো তেওঁ কি হোৱা নাই, তেওঁৰ জন্ম হোৱা নাছিল। এতিয়া অপশ্যন ডি টো ডাইৰেক্ট কেনচেল হৈ যাব, অপশ্যন ডি টো হ'ব নোৱাৰে। এতিয়া এই তিনিটাৰ পৰা যিকোনো এটা এনচাৰ হ'ব, এ বি চিৰ পৰা যিকোনো এটা এনচাৰ হ'ব। ইউনানটো হ'বনে নহয়? ইউনানটো যে কৈছিলো অলপ আগতে, কি কৈছিলো? ইউনানটো ক'ত? মুংৰি মুংৰাম নামৰ চহৰৰ ভিতৰত পৰে। এতিয়া মুংৰি মুংৰাম হৈছে আহোমসকলৰ ক'ত? মুংৰি মুংৰাম হৈছে আহোমসকলৰ নিজস্ব জন্মভূমি, আৰু সেইটো হৈছে ইউনান চহৰত। এতিয়া ইউনানত চুকাফাৰ জন্ম হ'বনে নহয় পিছে? কিন্তু ইয়াৰে ৰাইট এনচাৰটো হৈছে মাওলুং, বি নম্বৰ হৈছে এনচাৰ। মাওলুং বা মুংমাও বুলিও কোৱা হয়, এইটো বেলেগ নাম এটা দিয়া হয় মুংমাও, কেতিয়াবা পৰীক্ষাত মুংমাও বুলিও দিব পাৰে। মুংমাও। তাৰপিছতো প্ৰশ্নলৈ আগবাঢ়ি যোৱা যাক। 14 নম্বৰ প্ৰশ্ন হু ৱাজ নৌন এজ দিহিঙীয়া ৰজা? দিহিঙীয়া ৰজা বুলি কোনজন ৰজাক জনা যায়? অপশ্যন এ আছে চুকাফা, অপশ্যন বি চুকাংফা, অপশ্যন চি চুতেওফা, অপশ্যন ডি চুহুংমুং। প্ৰশ্নটোত দিহিঙীয়া ৰজা, দিহিঙীয়া ৰজা বুলি কাক জনা যায়? এতিয়া দিহিঙীয়া ৰজা বুলি এই প্ৰশ্নটোৰ এনচাৰ কি হ'ব পাৰে? এনচাৰটো এই প্ৰশ্নটোৰ এনচাৰ হ'ব কি? অপশ্যন ডি চুহুংমুং হ'ব এনচাৰ। চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা যায়। কাৰণটো কি? কি কাৰণে চুহুংমুঙক দিহিঙীয়া ৰজা বুলি জনা যায়? কাৰণ চুহুংমুঙে কি কৰিছিল? চুহুংমুঙে আহোম ৰাজ্যৰ ৰাজধানী ক'ত পাতিছিল? দিহিং নদীৰ পাৰত পাতিছিল। মনত ৰাখিব এই কথাটো। তাৰপিছৰটো প্ৰশ্নলৈ আগবাঢ়ি যোৱা যাক। এইটো হৈছে আমাৰ আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন। চুকাফা ৱাজ ইন্ট্ৰডিউচড টু মিনিষ্ট্ৰিয়েল পোষ্ট, হোৱাট আৰ দিছ? চুকাফাই মন্ত্ৰীসভাৰ দুখন পদ উলিয়াইছিল, সেই পদ দুটা কি কি? অপশ্যন এত আছে বৰপাত্ৰ গোহাঁই আৰু বৰগোহাঁই, অপশ্যন বিত বৰপাত্ৰ গোহাঁই আৰু বুঢ়া গোহাঁই, অপশ্যন চিত হৈছে বৰগোহাঁই আৰু বুঢ়া গোহাঁই, আৰু অপশ্যন ডি হৈছে ইয়াৰে এটাও নহয়। এতিয়া কি হ'ব এনচাৰটো? মানে এই প্ৰশ্নটো কি কৈছে? চুকাফাই যেতিয়া প্ৰথমতে অসমত আহিল, অসমত আহি নিজৰ ৰাজধানী পাতিলে, ৰাজধানী পতাৰ পিছত তেওঁ ৰাজত্ব কৰিব আৰম্ভ কৰিলে। আৰু আমি জানো যে ৰজাসকলে কি থাকে? মন্ত্ৰীসকল থাকে। এতিয়া আহোমসকলেও এই চুকাফাইও কি কৰিছিল? মন্ত্ৰীসভাত দুটা নিৰ্দিষ্ট পদ উলিয়াইছিল, সেই পদ দুটাৰ নাম ইয়াতে সুধিছে। সেই পদ দুটাৰ নাম কি হয়? ইয়াৰে এনচাৰটো কি হ'ব? ইয়াৰ এনচাৰটো হ'ব বৰগোহাঁই আৰু বুঢ়া গোহাঁই। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। লগে লগে এইটো প্ৰশ্নৰ এনচাৰ জানিব লাগে কি? ইয়াতে যে আমি এটা পালো বৰপাত্ৰ গোহাঁই, এই যে প্ৰশ্নটো বৰপাত্ৰ গোহাঁই, দেখোন এই বৰপাত্ৰ গোহাঁই পদটো আৰু এটা মিনিষ্ট্ৰিয়েল পদ হয়। এই পদটো কোনজন ৰজাই উলিয়াইছিল? এইটো আপোনালোকে কমেণ্ট বক্সত জনাই দিব। যদি আপোনালোকে নোৱাৰে কমেণ্ট কৰিব, মই জনাই দিম পিছত। আজি এইখিনিতে সমাপ্ত হ'ল আমাৰ এই প্ৰশ্নবোৰৰ ভিতৰত আপুনি কিমানটা প্ৰশ্নৰ উত্তৰ আগৰ পৰাই জানে? আমাৰ কমেণ্ট বক্সত জনাই দিয়ক, আৰু কিমানটা প্ৰশ্নৰ এনচাৰ এতিয়া শিকিব পাৰিলে সেইটোও জনাই দিয়ক। লগতে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, আৰু আপোনাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি এই চেনেলটোৰ কথা জনাই দিব। মই এনেকুৱা ধৰণৰ ভিডিঅ' আৰু লৈ আহি থাকিম, আৰু এই চেনেলটোৰ জৰিয়তে মই মেথছৰ সকলো ধৰণৰ টপিক কভাৰ কৰি যাম। ধন্যবাদ থাকিল আপোনালৈ। আপোনাৰ দিন শুভ হওক।